নমস্কাৰ বন্ধুসকল, ডিফেন্স আসাম জিকে চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম পুলিচত বাৰে বাৰে আহি থকা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ ওচৰত লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো প্ৰতিদিনে 20টাকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক বন্ধুসকল, আজি প্ৰথম কুৱেশ্যনটো লাইভ পঢ়োঁ। আজি প্ৰথম কুৱেশ্যন, 2022 চনৰ ফিফা বিশ্বকাপ কোন দেশত অনুষ্ঠিত হ'ব? 2022 কোন দেশত ফিফা বিশ্বকাপ অনুষ্ঠিত হ'ব? অপশ্যন বি কাটাৰ। নেক্সট কুৱেশ্যন, বিশ্ব বন দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন বি 21 মাৰ্চ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ দীৰ্ঘতম নদী দলং ধলা শদিয়াৰ দৈৰ্ঘ্য কিমান? ইয়াৰ অপশ্যন চি 9150 মিটাৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো একমাত্ৰ গ্ৰহ যি ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে? অপশ্যন বি শুক্ৰ। শুক্ৰ গ্ৰহটো ঘড়ীৰ কাঁটাৰ দৰে ঘূৰে। ইংলিছ চেনেলত সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? অপশ্যন বি আৰতি সাহা। আৰতি সাহা। নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন বি 1 জানুৱাৰী 2015 তাৰিখে গঠন কৰা হৈছিল। নিম্নলিখিত ভিটামিনসমূহ কোনটো পানীত দ্ৰৱীভূত হয়? বন্ধুসকল, এইটো কুৱেশ্যন আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, কেতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়? অপশ্যন বি 1 এপ্ৰিল তাৰিখে উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন চি 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ এতিয়ালৈকে ব্যৱহাৰ হোৱা নাই? অপশ্যন ডি 360 অনুচ্ছেদ 360। পঞ্চায়তী ৰাজ ব্যৱস্থা সৰ্বপ্ৰথম ভাৰতৰ কোন ৰাজ্যত আৰম্ভ কৰা হৈছিল? অপশ্যন এ ৰাজস্থানত। অপশ্যন এ ৰাজস্থানত। নাগা, খাচী আৰু গাৰো পাহাৰসমূহ অৱস্থিত ক'ত? নাগা, খাচী আৰু গাৰো পাহাৰসমূহ অৱস্থিত অপশ্যন এ পূৰ্বাঞ্চল শ্ৰেণীত। আমাৰ সৌৰজগত কোন আকাশগংগাত অৱস্থিত? কোন আকাশগংগাত অৱস্থিত বুলি ক'লে আমি ক'ব পাৰিম অপশ্যন চি মিল্কী ৱে। মিল্কী ৱে। বন্ধুসকল, অসম পুলিচত আহি থকা প্ৰশ্নসমূহ আমি প্ৰতিদিনে লৈ আহিম। যদি আমাৰ চেনেলটোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীলৈ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় অসম।